গাইজ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। পুনৰ এটা অন্যতম ভিডিঅ' আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা আপোনালোকে সকলোৱে জানে অসমীয়া সংস্কৃতিৰ এটা বিশেষ দিন, তো ৰঙালী বিহু হয়। ৰঙালী বিহু আজি হ'ল আপোনালোকৰ গৰু বিহু হয়। তো সকলোকে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সকলোৱে যাতে ৰঙালী বিহুৰ ৰঙেৰে যাতে এই বছৰটো পূৰা ভৰপূৰ হৈ পৰে ৰঙেৰে। তো পৰিয়ালবৰ্গ সকলোকে মোৰ চেনেলৰ যোগেদি যোনে চাই আছে সকলোকে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তো গাইজ আজি মানে এটা বিশেষ ৰিজন আছে ভিডিঅ'টো বনোৱা। আজি যিহেতু ৰঙালী বিহু ন, ৰঙালী বিহু হয়। তো আপোনালোকে সকলোৱে জানে চাগে, নিউজত চায়ে আছে গিনিজ ৱৰ্ল্ড ৰেকৰ্ড। তো 14,000 মানে বিহুৱতীয়ে মানে লগ লাগি গুৱাহাটী সৰু সজাই ষ্টেডিয়ামত বিহু পৰিৱেশন কৰিব। গিনিজ বুকত মানে এইটো পূৰা একদম নাম ৰখি যাব। অসমৰ বাবে এটা বহুত গৌৰৱময় কথা বুলি ক'ব পাৰি। তো গাইজ এতিয়া আমি গৰু গা ধোৱাখিনি দেখাম। তাৰপিছত গৰু গা ধুৱাই নদীত, ওচৰতে এখন নদী আছে, নদীখনত গা ধুম। তো গা ধোৱাখিনিও দেখুৱাম আপোনালোকক। আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰি চাই থাকিব গাইজ। ব'লক এতিয়া আমি ভিডিঅ'টো আগলৈ আগবাঢ়ি যাওঁ। তো গাইজ এতিয়া মানে পূৰা গা পা ধুই কিনে অলপ ওলাই আহিলোঁ। অলপ জাষ্ট ওলাই আহিলোঁ। ওলাই আহি কিনে আপোনালোকক দেখাম মানে এটা বঢ়িয়া সুন্দৰ পৰিৱেশ বুলি কয় নহয়, সেইটো দেখাম। মানে আপোনালোকে অসমখন কিমান সেউজীয়া, তো আপোনালোকো দেখাম। চাওক, এখন মাজতে এখন বিল আছে, বিলৰ ছাইডত মানে মজা গছ, এই প্লেচটো দেখিছে, একদম মোৰ মজা লাগিছে মানে ফটো শ্বুটৰ কাৰণে বেষ্ট মানে একদম। আৰু এইফালে চাওক পূৰা একদম ভাল লাগিছে। কেনেকুৱা লাগিছে বিহু নাচি? কিমান টাইমত নাচি আছা? বহুত সময় হ'ল। হয় নেকি? কেইঘৰমানত গালা? পইচা মানিটো কিমান মান দিছে? মানিটো মানে 300 450 হ'ল আৰু পূৰা পাৰ্টি হৈ যাব ন? কেইদিন গাবা? আমি 4 দিন
গাওঁ বুলি ভাবিছ হয় নেকি ফাইনেলি গাইছ আজি চাওঁতে চাওঁতে পুৰা দিনটো গুচি গ'ল পুৰা দিনটো গুচি গ'ল আজি তো ভাটিবেলা মানে অলপ কিবা কিবি খালোঁ আজি লঘোণ ন তো কিবা কিবি খাই কৰিলোঁ বিন্দাছ মানে এতিয়া অলপ ওলাই আহিছোঁ তো ঘৰত থাকোঁতে সৰু সৰু পোৱালি কেইটামান আহিলে হুঁচৰি গালে মানে পুৰণা সংস্কৃতিটো সিহঁতে যে জীয়াই ৰাখিছে এতিয়া বহুত মানে ডিচিপ্লিনটো নহ'ব পাৰে সিহঁতৰ নচা ডিচিপ্লিনটো নহ'ব পাৰে কিন্তু মানে সিহঁতৰ সংস্কৃতিটো ৰাখি জীয়াই ৰাখিছে যে সেইটোৱে বহুত আপোনালোকে বেকগ্ৰাউণ্ডটো দেখিব পাইছে এটা গেছ তাৰ ছোৱালীৰ লগত আহিছে ন এইবিলাক ছোৱালীৰ লগত আহিছোঁ এইবিলাক চিজ দেখিবই তো পিছে পিছে ঘূৰিছোঁ আৰু কি হয় কি নহয় কোনো চিন নাপাব আপোনালোকে চাই গৈ থাকক মজা মানে ধামাকা ক্লিপবিলাক দেখাম আপোনালোকক গাইছ কালি ভিডিঅ'টো কণ্টিনিউ কৰা নহ'ল তো আজি এণ্ডিং দিম বুলি ভাবিছোঁ তো সকলোৱে ৰঙালী বিহু শুভেচ্ছা বহুত শুভেচ্ছা থাকিলে তো ফাইনেলি আমাৰ অসমখন এটা মানে গিনিজ বুকত গিনিজ বুকত মানে তোমাৰ হেৰি পালে তো সেইটো কাৰণেও মনটো বহুত ভাল লাগিছে তাৰপিছত আমাৰ আজি 1 তাৰিখ বহাগৰ বিহুৰ অসমীয়া 1 তাৰিখ তো গাইছ এতিয়া খেলপথাৰত চাব আহিছোঁ তো খেলপথাৰত খেল কি খেলিছে চাওঁ তাৰপিছত আপোনালোকে এটা ধামাকা মানে ক্লিপ দেখাম আপোনালোকে বলক ভিডিঅ'টো অকণমান স্ক্ৰীণতে চাই থাকিব বৰ্তমান তাৰপিছত আমি পুৰা একদম কুৱেদি চাচি আছে সেইখিনি আৰু মানে পথাৰত হৈছে তো গাইছ চাই থাকক হাইজাৰটো দেখা আমি এটা কাম আছে কামটো যামগৈ ফাইনেলি গাইছ আমি বৰ্তমান এতিয়া 1 বহাগৰ দিনা আমি ধুনীয়াকৈ বিহু হুঁচৰি গাবলৈ আহিছোঁ তো গাইছ আপোনালোকে ভিডিঅ'টো পুৰা চাই এতিয়া আমি বেন পাৰ্টি যোৱা আৰম্ভ কৰোঁ তো পুৰা আজি আমি বৰ্তমান ফুল মানে সামগ্ৰী ড্ৰেছটো দেখিছে আপোনালোকে তো এইফালে পুৰা ধুলীয়া এইবিলাক লেলেপি আহিছে এইবিলাক পুৰা হাফ পেণ্ট পৰ্যন্ত পিন্ধি ল'লে হাফ পেণ্ট কালি কিনিছে পেণ্টটো ফাটা বোলে তো সেয়াই আৰু গাইছ বহুত মানে এনাৰ্জি শেষ কৰিলোঁ ইমান জোচ আছিলে বিহু বুলি চব শেষ কৰিলোঁ এনাৰ্জি অল ক্লিয়াৰ 0% এনাৰ্জি বৰ্তমান এতিয়া আমি ঘৰলৈ গৈ আছোঁ যদি গাইছ ভিডিঅ'টো ভাল কালিৰ পৰা ধৰি গৰু বিহুৰ পৰা ধৰি মানে 1 তাৰিখলৈ আজি কি চব কমপ্লিটকৈ আজি তোমাৰ আপোনালোকৰ চব দেখাব চেষ্টা কৰিলোঁ তো যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাছিলোঁ তো আজিলৈকে বাই বাই গুড নাইট হেপী ৰঙালী বিহু